নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি মই তামোল পাণ খাওঁ। তামোল পাণ ক'ৰ বস্তু, ইয়াক কাৰ স্বৰূপ বুলি মনা হয় আপুনি জানেনে? তামোল পাণ হৈছে বৈকুণ্ঠ ধামৰ বস্তু, যাক লক্ষ্মীনাৰায়ণৰ স্বৰূপ বুলি মনা হয়। সেয়েহে যিকোনো মাংগলিক কাম কৰাৰ আগত এযোৰ তামোল পাণ আগবঢ়োৱা হয়। এজন ব্যক্তিয়ে হাজাৰ ভুল কৰাৰ পিছতো যদি এযোৰ তামোল পাণেৰে সমাজৰ আগত ক্ষমা খোজে, তেন্তে সেই ব্যক্তিক ক্ষমা কৰা হয়। কাৰণ আমাৰ সমাজত তামোল পাণৰ মান বা সন্মান সকলোতকৈ বেছি। এই তামোল পাণ প্ৰথম স্থান আছিল বৈকুণ্ঠত, য'ত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মী থাকে। তামোল পাণ সেই ঠাইৰ বস্তু, সেয়েহে তামোল পাণৰ সন্মান অধিক, আৰু সেয়েহে আমাৰ সমাজত তামোল পাণক আগস্থান দিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে তামোল পাণ পৃথিৱীলৈ কেনেদৰে আহিছিল তাৰ ওপৰত এটা সুন্দৰ কাহিনী আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্টত জয় মা লক্ষ্মী দেৱী বুলি লিখি থৈ যাব নাপাহৰিব। এবাৰ নাৰায়ণ মুনিয়ে নিজৰ বাহন ঢেঁকীত উঠি বৈকুণ্ঠ ধামলৈ গৈ আছিল। তেওঁ ভগৱানৰ গুণানুকীৰ্তন কৰি কৰি তেওঁ কেতিয়ানো বৈকুণ্ঠ ধাম পালেগৈ তেওঁ নিজেই গম নাপালে। যেতিয়া তেওঁ বৈকুণ্ঠ পালেগৈ তেতিয়া দেখিলে ভগৱান বিষ্ণুৱে ধ্যান কৰি আছে আৰু মাতা লক্ষ্মীয়ে হাতত এখিলা গছ পাত আৰু গছৰ গুটি এটা লৈ ৰৈ আছে। তেতিয়া নাৰদে মাতা লক্ষ্মীৰ ওচৰ চাপি গৈ ক'লে, মাতা, আপোনাৰ হাতত এয়া কিহৰ পাত আৰু গুটি? এই গুটি আৰু পাতৰ নাম কি? লগতে ই ক'ত পায়? তেতিয়া মাতা লক্ষ্মীয়ে নাৰদলৈ চাই ক'লে, হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এয়া বৈকুণ্ঠৰ ফল। এই ফল কেৱল বৈকুণ্ঠতহে পোৱা যায়। তোমাৰ ভগৱান বিষ্ণু 3 মাহৰ বাবে ধ্যানমগ্ন হৈছে, সেয়েহে এই ফলযোৰ তেওঁ মোক হাতত তুলি থৈ গৈছে। যেতিয়া মোৰ কিবা সুধিবলগীয়া থাকিব তেতিয়া তেওঁক স্মৰণ কৰি এই ফল মই হাতত ল'লেই তেওঁৰ মনৰ কথা জানিব পাৰিম। এই ফলৰ মান সন্মান অতিকৈ বেছি। বিশ্বব্ৰহ্মাণ্ডত এই ফলেই অতি বিচিত্ৰময় ফল, আৰু এই ফলৰ নাম হৈছে তামোল, আৰু ইয়াৰ লগত এয়া হৈছে পাণ। এই দুইবিধ মিলি হৈছে তামোল পাণ। এই দুইবিধ বস্তু যদি একেলগ কৰি খোৱা হয় তেন্তে অমৃতৰ সমান তৃপ্তি পোৱা যায়। তামোল হৈছে ভগৱান বিষ্ণুৰ স্বৰূপ আৰু পাণ হৈছে মাতা লক্ষ্মীৰ স্বৰূপ। তেতিয়া জ্ঞানশ্ৰেষ্ঠ নাৰদে ক'লে, মোৰ এতিয়াৰে পৰা কষ্ট কমিব, কাৰণ যাক চাবলৈ মই ইমান কষ্ট কৰোঁ, যাক চাবলৈ মই আহি বৈকুণ্ঠ লোক পাওঁহি, সেয়েহে এই ফল মোক দিয়ক। এই ফলৰ সোৱাদ ময়ো ল'ব বিচাৰোঁ। তেতিয়া মাতা লক্ষ্মীয়ে ক'লে, নাৰদ, হে জ্ঞানশ্ৰেষ্ঠ নাৰদ, এই ফল মোক ভগৱান বিষ্ণুৱে দি গৈছে, সেয়েহে মই তোমাক এই ফল দিব নোৱাৰোঁ। তুমি যদি এই ফলৰ আশা কৰিছা তেন্তে বৈকুণ্ঠত নিজেই বিচাৰি লোৱা। লক্ষ্মী দেৱীৰ কথা শুনি নাৰদে নিজেই তামোল পাণৰ গছ বিচাৰি গ'ল, আৰু বহু বিচৰা বিচৰি কৰাৰ ফলত নাৰদে বৈকুণ্ঠত এজোপা তামোল গছ বিচাৰি পালে, আৰু তাতেই এজোপা পাণ গছ বগাই আছিল। বৈকুণ্ঠৰ পৰা যেতিয়া নাৰদ উভতিছিল তেতিয়া খুব সাৱধানেৰে দুৱৰীয়ে গম নোপোৱাকৈ নাৰদে এযোৰ তামোল পাণ লৈ আহিলে। আহিয়ে সেই তামোল পাণযোৰ পৃথিৱী লোকত ৰোপণ কৰিলে, যাতে পৃথিৱী লোকেও এই ফলৰ দ্বাৰাই ভগৱানক ভক্তি কৰি মনৰ কথা ক'ব পাৰে, লগতে এই ফলৰ তৃপ্তি ল'ব পাৰে। সেয়েহে তেওঁ প্ৰথমতে পৃথিৱী লোকত তামোল পাণৰ গছ লগালে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি। এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰি যাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। সকলোকে ভগৱানে স্বাস্থ্যৱান কৰি ৰাখক, ভালে ৰাখক, এই আশা কৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰি সমূহ প্ৰিয় দৰ্শকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।